हेलो गाइस स्वागतम जनाइছো আপোনালোকক আমাৰ অন্যটি ভ্লগলৈ আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত আমিও ভালে আছো আজি ভ্লগটো মই দুপৰীয়াৰ পৰা আৰম্ভ কৰিছো যিহেতু ৰাতিপুৱা টাইমত কাম কাজ কৰি থাকোতে ভ্লগ কৰিবলৈ সময় নাপালো সেইবাবে মই এতিয়া দুপৰীয়াৰ পৰা আৰম্ভ কৰিছো এতিয়া দুপৰীয়া 12:30 বাজিবৰে হৈছে আৰু আজি মই আমাৰ কলনী নামঘৰলে বুলি ওলাইছো কাৰণ এতিয়া ভাদ মাহ চলি আছে ভাদ মাহত প্ৰত্যেকটো নামঘৰতে নাম কীৰ্তনৰ ধ্বনিৰে মুখৰিত হৈ থাকে আজি আমাৰ কলনী নামঘৰত আজি আমাৰ ভাদ মাহৰ শৰাইখন পৰিছে আৰু এবাৰ মোৰ মানুহজনৰ ঘৰত প্ৰথমখন ভাদ মাহৰ শৰাই সেইবাবে মই যাবলৈ এতিয়া ওলাম আৰু এতিয়ালৈকে ৰেডি হোৱা নাই ৰেডি হ'ম আৰু আপোনালোকে চাই থাককচোন আজি মানে নামঘৰত গৈ মই কিনো কৰো আমাৰ নামঘৰটো কেনেকুৱা ক'ত আছে মই আপোনালোকক দেখাই থাকিম আৰু আমাৰ ভ্লগটো আপোনালোকে চাই থাকিব এয়া মই নামঘৰ যাবলৈ কাপোৰ ৰেডি কৰি থৈছো এখন পাটৰ মেখেলা লগত এখন বুৱা ৰিহা এখন ৰিহা মোৰ মায়ে বৈ দিছিলে মই বিয়া হোৱাৰ আগতে আৰু এখন আনাকাটা চাদৰ আৰু এয়াই পিন্ধি আজি মই নামঘৰলৈ যাম হাই দৰ্শক আইনুলাছে মমালাতে মাওলাতে আইতালাতে আইতা গগৈ ভিয়ম তুমি ক'ত যোৱা গগৈ তুমি মই নামঘৰ যাও নামঘৰ যোৱা এয়া আমি নামঘৰ যাবলৈ ৰেডি হৈছো লগত ভিয়ম ওলাইছে আমাৰ ৰিম্পি ৰেডি হৈ গ'ল আৰু মা আৰু বংকিতা ওলাই আছে মাহঁতকো দেখুৱাম বাৰু এয়া ভিয়মে ডিঙিত গামোচা লৈ লৈছে তুমি নামঘৰত কি কৰিবা বেটা বেটা টোপনিয়ে ধৰিছে আৰু ৰাতিপুৱা বাবিলত খেলিম খেলিবা তুমি নাম গাবানে নামঘৰ নাম গাবানে ঠিক আছে এয়া আমি তিনিজনী নামঘৰলৈ ওলাইছো আৰু মা আগতে গ'ল বাবে আপোনালোকক দেখুৱা নহ'লে নামঘৰটো আমাৰ বেছি দূৰত নহয় আমাৰ ঘৰৰ বেক চাইডে হয় এয়া বংকিতা ৰিম্পি বেটা গৈ আছে প্ৰসাদ বিলাই আছে যিহেতু সকলোবোৰ দেখুৱাটো সম্ভৱ নহ'ল সেইকাৰণে মই কৰি থোৱা কেইটামান ভিডিঅ'কে আপোনালোকক দেখালোঁ এতিয়া নামঘৰত নাম সামৰিলে আৰু আমিও এতিয়া ঘৰলৈ যাবলৈ ওলাইছো আৰু বাকী সকলোৱে কাম কাজ কৰি আছে এয়া সকলো পৰা কামত বিজি হৈ আছে নামঘৰৰ পৰা ঘৰলৈ গৈ আছো এয়া আমাৰ ঘৰলৈ যোৱা গলিটো হয় এয়া ৰিম্পি আগত মাহ প্ৰসাদৰ টোপোলা লৈ গৈ আছে এটা মানে ভাল খবৰ তাইৰ কাৰণে নামঘৰলৈ আহি মানে তাই চেণ্ডেলযোৰ কোনোবাই চুৰ কৰি লৈ গ'ল আজি এতিয়া আমি আমাৰ ঘৰ পালোহি নামঘৰৰ পৰা আহি পিনে আৰু আজি ভিডিঅ'টো ইমানেই আছিলে যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব আমাৰ বেটাই কিবা কৈছে বেটা কৈ দিয়া কি কৈছা ই কৈছে মানে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ কৈছে